পুৰা হৈ গ'ল এভৰিথিং বিলাহীটো আমি পুৰি লওঁ পিছত দেৰিকৈ হ'ব দিয়া চিষ্টেমটো কি হয় এটা কি দিবা গোটা গৰম মছলা জালুক গোটা আছে নেকি ইয়াতে আমি ইলাচি লৈছোঁ ডালচেনি লৈছোঁ গোটা লৈছোঁ দেই আৰু জালুক গোটেইকেইটা গোটা দিম গৰম হৈছে তেজপাতখিনি দি দিব পাৰিব ধুনীয়াকৈ তেজপাত দিলে আৰু তেজপাত নাই আদা ৰচুন গোটাকৈ দিছোঁ দেই পিঁয়াজ অকণ দেৰিকৈ দিবা চিকেন নেকি পুৰা গৰম হৈ থাকিব লাগে চিকেন কৰি দিম হাই হিটত এতিয়া তাপটো সোমাব হাই হিটটো লাগিব এতিয়া কৰিলে কণ্টিনিউৱাছ হাই হিট বনাব নালাগে প্ৰথম নিউজ আপলোডটো হাই হিট দেন আপোনাৰ খোলা হিট খুব দৰকাৰী বাতি খোৱা পিঁয়াজ বাতি থোৱা পিঁয়াজ গোটাকৈ দিয়া আমি প্ৰথমতে তেলতে দি ল'লোঁ যে এই বাতি দিছোঁ এতিয়া আমাক প্ৰথমতে তেলত দিয়া দৰকাৰ মানে বাতি ল'লে বাতি ল'লে কি হয় গ্ৰেভিটোত বৰ ধুনীয়া এটা টেষ্ট দিয়ে গ্ৰেভিটো ভাল হয় এই বস্তু একেলগে আমি গোটেইখিনি নিদিওঁ প্ৰতিবাৰ লৰাওঁতে অলপ অলপকৈ দিব লাগিব তেতিয়াহে গোটা মছলা টেষ্ট থাকিব লাগিব এটা টাইম নহয় এটা টাইম নহয় মানে লোকেল চিকেনত সদায় গোটা মছলা এটা মানে যোনটো আমাৰ কওঁ গৰম মছলা বা গোটা মছলা হয় তাৰ টেষ্টটো থাকি যাব লাগে আচ্ছা থাকি গ'লে খাবলৈ ভাল হয় কাশ্মীৰী মিৰ্চ আছে নেকি হেৰিয়ৰ কাৰণে নহয় বাৰু জ্বলাৰ কাৰণে কালাৰৰ কাৰণেহে আমি দিওঁ জ্বলাটো নালাগে মানে আমি জ্বলাৰ কাৰণে আমি অকল জলকীয়াহে ইউজ কৰোঁ বা শুকান জলকীয়া দিছোঁ আমি বটি দিওঁতে জুই কৰি দিব পাৰিলা দিলোঁ সেইটো অলৰেডি আমি বটুতে ইয়াত দিয়ে দিছোঁ শুকান জলকীয়াটো কেঁচা জলকীয়া আছে নেকি তুমি এতিয়া নিজে একদম লাষ্ট কৰিব আচ্ছা এটা কথা সুধিলোঁ দেই এই মাজতে এতিয়া তুমিতো চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিলা আচ্ছা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৈ ইমান ব্যস্ততাৰ মাজত এই ৰন্ধা বঢ়াবোৰ কেনেকৈ শিকিবলৈ সুবিধা কৰিছে এই চিকিৎসা বিজ্ঞানেই দিয়া আচ্ছা আমি হোষ্টেলত থকা ল'ৰা হয় মই এই যোনটো বনাবলৈ যি অকণমান জানো কিবা কিবি নিজে খাই ভাল পাওঁ নিজে বনোৱা বস্তু হয় তো সেইটো হোষ্টেলতে শিকা হোষ্টেলত মানে যেতিয়া আমি আছিলোঁ তাত মেছৰ খানাটো জানেই আৰু কেনেকুৱা হয় আমাৰ চবৰে ৰুমত এটা হিটাৰ আছিল হিটাৰ আৰু তাত বনাওঁ মানে আমি আৰু তাতে শিকিছোঁ মানে আৰু মানে বিশ্বাস কৰোঁ ফাৰ্ষ্ট যেতিয়া মই তাত মোৰ চিনিয়ৰ দাদাহঁত আছিল তেওঁলোকে যেতিয়া বনাই খুৱাই মাছৰ মানে ইমান টেষ্টি বনাই কেনেকৈ মানে হয় মানে ভাল আচ্ছা আচ্ছা আৰু খুব কম বস্তুত কম পৰিমাণৰ কম যতনত বনাই দিয়ে তো তাতে শিকায় তাতে সেই বস্তুটোৱে মানে চিকিৎসা বিজ্ঞানৰ ডক্টৰৰ উপৰি দৰকাৰী যিবিলাক বস্তু খাবলগীয়া সেইবিলাক কিন্তু শিকালোঁ আচ্ছা সেইটো মানে মানিব লাগিব এইটো অসম চিকিৎসা মহাবিদ্যালয়ৰ এটা 3 নম্বৰ মানে অল বয়জ হোষ্টেল 3 নম্বৰৰ এইটো ভূমিকা আছে অকণমান কমাই দিয়ে খাইটো ভাল অডিয়েঞ্চৰো এটা মই লৈ লৈছোঁ স্নেপ অডিয়েঞ্চে চাই আছে অকণমান ঢাকি দিবা আছে নেকি লাহে লাহে পিছতে আমি তুমি গেছো আহিলে
এতিয়া আমি মানে আৰু এটা ইনগ্ৰেডিয়েণ্ট ইয়াত দিম, সেইকাৰণে আৰু এটা বৰ ধুনীয়া এটা ফ্লেভাৰ আহে। আচ্ছা, সেইকাৰণে কৰি দিম, এটা স্মকি ফ্লেভাৰ এটা আহিব। মানে অসমীয়া যিটো ধোঁৱা যিটো গোন্ধ, আমি হাঁহৰ মাংসটো সেইটো বিচাৰোঁ, হয়, আৰু জুইত বনালে বস্তু এইটো সুস্বাদু হয়তো। হয় হয়। সেইকাৰণে আমি যিহেতু গেছতে বনাইছোঁ, জুই থাকিলেও, সেইকাৰণে অকণমান তাৰে ফ্লেভাৰ এটা দিব বিচাৰিছোঁ। এইটো অসমীয়াত ধোপা গোন্ধোৱা বুলি কয় আৰু। অকণমান লৰাই দিম। কথাটো হ'ল এইটো যিমানবাৰ আমি লৰাম সিমানবাৰ আমি গোটা মছলাটো অকণকে দি থাকিম। আচ্ছা, কিন্তু আমি বটি লৈছিলোঁ, বটা যোনটো গোটা মছলা আছে অলপকৈ দি থাকিম। বনোৱাটো মানে কি, বনোৱাটো চবটো জোৰে বনাই দিয়ে, টেষ্টটোতো সেই মাংসতে দিয়ে। আমাৰ কামটো হৈছে আমি সময়মতে বস্তুকেইটা এড কৰি দিয়া। টাইমিংটো এক মেইন, মানে খানাৰ ক্ষেত্ৰত মই যিমান বুজিলোঁ টাইমিংটো মেইন। একেটা আইটেমক যদি আমি টাইমত দিব নাজানে আপোনাৰ বহুত খাবলৈ বেয়া হ'ব। সময়মতে দিব জানিলে বৰ ধুনীয়া হয়, খাবলৈ টেষ্টি হয়। থাকিলে হ'ল। এটা মই গোটা ৰচুন এটা মাজত দি দিওঁ, গোটাই ন? গোটাই দিম। সি নিজে সিজিব, নিজে তাৰ যোনটো মানে ফ্লেভাৰ, সেই ফ্লেভাৰটো সি নিজে এৰি থাকিব মাজে। তেলটো দেখিছেনে বিৰিঙিছে ওপৰলৈ, আপোনাৰ মাংসটো ধুনীয়াকৈ সিজিছে। মানে মাংসই যেতিয়া সিজিবলৈ ধৰে, যিকোনো বস্তু প্ৰটিন থকা বস্তু, মাংস এবিধ হওক এইটো হওক, ফ্ৰাইটো তেতিয়া গম পাম কেতিয়া ভালকৈ ফ্ৰাই হৈছে, তেলটোৰ ওপৰত আহিব লাগিব। তেলটো যেতিয়ালৈকে নাহে ওপৰতে গম পাব মানে মাংসই তেলটো এৰা নাই। মানে মাংসতে প্ৰথমতে তেলটো দি দিলে এবজৰ্ব কৰি লৈ, তাৰপৰা সি সিজাৰ পিছত মাংসটোৱে তেলটো এৰি দিব। তেলটো ওপৰত যোনটো বিৰিঙিছে বা এৰিছে, এতিয়া তেল ওলাইছে ওপৰত, সেই পাতটো যদি গম পাওঁ আমি যে এইটো ফ্ৰাই হৈছে আমাৰ। ইয়াত এতিয়া আমি অকণমান পানী দিম। বিলাহীকেইটা শিকিব পৰা যাব আৰু এতিয়া ফ্লেমটো কমাই দিব। গেছটো কমাই পেলাই তাৰমতে আমি বিলাহীটো ৰেডি কৰিম। যে দিছিলোঁ আমি লাগি যোৱা নাই, ধুনীয়াকৈ আমাৰ এতিয়া মাংসটো সিজি আছে সুন্দৰভাৱে। এটা টেষ্ট দিব, বহুত সুন্দৰ টেষ্ট এটা দিব। এই গোটেই আইটেমটোৰ নাম কি হ'ব এতিয়া? এতিয়া আইটেমটোৰ নাম এইটো লোকেল চিকেন কাৰী টাইপ, কাৰীও নহয় নেকি? নামটো আৰু নাজানো কি দিওঁ, খাবলৈ ভাল হ'লেই হ'ল। এটা জাতীয় নাম এটা দিব লাগিব আৰু। ভোগালী বতৰৰ কুকুৰা মাংস আৰু ভোগালী বতৰৰ কুকুৰা মাংস। মানে ভোগালী বতৰৰ আৰু মানে লোকেল। আমি কোনো ধৰণৰ এক্সট্ৰা পেকেটত মছলা কিন্তু একো ইউজ কৰা নাই দেই এতিয়ালৈকে, এই পৰ্যন্ত নাই কৰা। গোটেইখিনি গোটা মছলাত বনাই আছোঁ। গোটা মছলাৰ আমাৰ যিখিনি আমি খুন্দি মেলি লৈছোঁ তাতে বনাইছোঁ, কোনো ধৰণৰ পেকেটৰ মছলা ইউজ কৰা নাই। ভোগালী বতৰত লোকেল কুকুৰা মাংসৰে মানে তৃপ্তিৰ এসাঁজ। এই আইটেমটোৰ নাম নিমখটো ক'ব লাগে ন? এতিয়া মধ্যমীয়া জ্বলা দিব আমাক। যদি বেছি জ্বলা লাগে যিহেতুকে আমি সৰু সৰুকৈ কাটি দিব পাৰোঁ, তেতিয়া সি অকণ বেছিকৈ লাগিব। আৰু যোনে জ্বলা নালাগে, ফ্লেভাৰ লাগে, ফালি ভিতৰৰ গুটিটো আঁতৰাই দিলে টেকনিক মানে ঠিক আছে। অকণমান হেৰি দিয়ক, ভোট জলকীয়া তেল অকণ হেৰি জ্বলাও দিব, অকণমান দিছোঁ, জাষ্ট অকণমান ভোট জলকীয়া দিয়া, ভোট জলকীয়া অকণমান। এটা সম্পূৰ্ণভাৱে খাটি অসমীয়া, একদম খাটি অসমীয়া দিছোঁ। মানে এতিয়া ঠাণ্ডা দিনত গৰম লগাই দিব। আৰু একো নালাগে, এটা ফ্লেভাৰ দিব আৰু এক্সট্ৰা ফ্লেভাৰ আমাক নালাগে। মাছ
ফাৰ্ষ্ট অকণমান পানী দি আমি আমি হেৰিটো দিয়া লাল মিৰ্চ বা কাশ্মীৰ মিৰ্চ ধৰণৰ দিয়া কালাৰটো যিমানকৈ আহিব লাগে সুন্দৰভাৱে আহিছে অকণমান ফাৰ্ষ্ট পানী এই পানীখিনি উতলি পেলাই বহাই ল'ম অকণমান ভিডিঅ' হৈছে অকণ অঁ হয় অকণমান জ্বলা হ'লে ভাল লাগিব মানে অলৰেডি হৈ গ'ল এইটো অলমষ্ট ৰেডি কুকুৰা মাংস অলপ ড্ৰাই ষ্টাইলত আৰু ছাগলী মাংস এইটো অকণমান মানে জোল বনোৱা হৈছে দেই মজাকৈ কাঢ়িকৈ টেষ্টি লাগিছে আৰু এতিয়া দালি বনোৱা হৈছে অলপ মচুৰ মাহৰ দালি পিঁয়াজ দি পেলাই তেল মৰা হৈছে লଙ୍କା জলকীয়াটো লগত দিয়া আছে নেমু আচাৰ খাব লাগে